মানে 2014 আছিলোঁ, এই আদিবাসীৰ লগত চবৰ লগতে আছিলোঁ। 2014 গণ্ডগোল হোৱাতে মানে বেলেগ ছাইডত আছিলোঁ আমি। পিছত বেলেগ ছাইড মানে এই আইকোৱালি দাঁতঘাৰী মানে কিছুমান পাটাবাৰী আছিল। কিয় আহিব মানে তাত মাটি নাই, তাত আহিবই লাগিব, ক'ত পাম মাটি। মানে ইয়াত 2005 আহিয়ে মানে ইয়াতে আছিলোঁ। মানে আহিয়ে আছিলোঁ আমাৰ এনেকৈ ইলেকশ্যন 5 বাৰো হ'ল, এতিয়াখনতে 5 বাৰ হ'ল। আজি ইবাৰে ফাৰ্ষ্ট নটিচ আহিছে, আগতো নটিচ অহা নাছিল, ইবাৰে ফাৰ্ষ্ট নটিচ আহিয়ে মানে এনেকৈ পূৰা হুলস্থুল লগাই দিল। আমাৰ কি ল'ৰা ছোৱালী ক'ত থাকিব, ভূমিটো নহ'লে ক'ত থাকিব ল'ৰা ছোৱালী। মন্দিৰটো ভঙাল, গীৰ্জা ভঙাই দিল, ইমান দুখ কষ্ট কৰি আছোঁ আমি। এতিয়াতো ক'ত থাকিম, ল'ৰা ছোৱালী থাকিলে ইয়াতে মৰিব লাগিব, ইয়াতে বাচিব লাগিব। চৰকাৰ যদি নাচায় নেচাওক, আমি ইয়াতে থাকিম। 30 ঘৰ আছে ছাৰ। এতিয়া 4টা জাতি আছে, ৰাজবংশী আছে, সূত্ৰধৰ আছে, নেপালী আছে, মানে কিবা উৰুৱা মানুহ আছে ছাৰ। কি বিচাৰোঁ আমি চৰকাৰৰ, আমি ভাল কৰিব লাগে। আমি ছাৰক আমি ভোট দিছোঁ, ভোট দি আজি এনেকৈ কষ্ট কিয় দিব লাগে তাই। ফাৰ্ষ্ট টাইমত চৰকাৰে কি ক'ব, যে এনেকৈ দিম বুলি কৈছে। এতিয়াতো লাষ্টত ভোটটো জিকিলে, এতিয়া মানুহ নেদেখে আৰু তাই নিজৰ ৰাজা হৈছে, ওপৰত বহি আছে, আমাক ইমান দুখ কষ্ট দি আছে। আমি ক'ত থাকিম ল'ৰা ছোৱালী হৈ, আমি ইয়াতে থাকিম, মৰিলে মৰিম, বাচিলে বাচিম। ভাঙি দিলে কি কৰিম ছাৰ, এই গাছৰ তলি থাকিব লাগিব ছাৰ। কি কৰিম, আজিতো ৰাতি বৰষুণে পৰিছে অলপমান, কি কৰিম আৰু এনেকৈ থাকিব লাগিব। ওচৰতো পানী খাবলৈ ভাল পানী নাই ইয়াত, ডঙত ইমান লেতেৰা লেতেৰা আহি আছে, ক'ত খাম আৰু। পানীটো অনেক দূৰৰ পৰা আনিব লাগে ছাৰ। এতিয়া ওচৰত পানী আছিল, এইটোতো চব লেতেৰা আছে, এইটো খাবই পানী নাই আমাৰ। গলাটো পূৰা শুকাই যায় মানুহ, এনেকুৱা হৈ আছে দুখ।